নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি আপোনালোকক এটা নতুন ৰেচিপি দেখাম মোৰ হাতৰ ৰেচিপি এটো মই খাই খুব ভাল পাওঁ আৰু মই কেতিয়াবা মাজে মাজে ভাতৰ লগত যেতিয়া ঘৰলৈ আহো মই ঘৰলৈ আহিলে যেতিয়া মই ভাতৰ লগত এটো নিজে বনাই খাওঁ আৰু খুব সহজ এটো ৰেচিপি সেই কাৰণে আজি আপোনালোকক মোৰ এই ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো আৰু এতিয়া ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকক কৈ দিও আমাৰ এই ভিডিওটো ফাৰ্ষ্টৰ পৰা শেষলৈকে সকলোৱে একেলগে চাব আৰু লাইক কৰিব কমেন্ট কৰিব আৰু ধুনীয়াকৈ ভিডিও শেয়াৰ কৰিব আৰু আপোনালোকে বস্তুটো ট্ৰাই কৰিব কেনেকৈ বনাবলৈ সহজে বনাবলৈ ট্ৰাই কৰিব আৰু ধুনীয়াকৈ ভিডিওটো আমাৰ চেনেলটো যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অতি কাটৰভাৱে অনুৰোধ কৰিছো তেওঁলোকে যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে তো এতিয়া আহক লেটস ষ্টাৰ্ট দা ভিডিও এই ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব প্ৰথমতে এখন কেৰাহীত ৰিফাইন তেল অলপমান তাৰ পিছতে আৰু লাগিব আমাৰ বেসনৰ লগত আমি দিব লাগিব এয়া পানী আপোনালোকে জোখ অনুসৰি দিব আৰু বেসন অনুসৰি নিমখৰ পৰিমাণটো আপোনালোকে নিজৰ মতে দিব পাৰে শুকলতি পাত লাগিব অলপমান শুকলতি পাত এয়া দেখিছে শুকলতি পাত আমি প্ৰথমতে বেসন পানী আৰু নিমখ এই তিনিটা বস্তু আমি প্ৰথমতে একেলগে মিক্স কৰি ললো ইয়া দেখিছে আপোনালোকে মিক্স কৰি লৈছো আমি এতিয়া যিখিনি আমাৰ লগত শুকলতি পাত আছিল সেই পাতখিনি আমি প্ৰথমতে এই বেসনখিনিত লেটিয়াই লম এয়া মই আপোনালোকক দেখাই আছো আপোনালোকে চাই আছে নিশ্চয় আৰু এই ধৰণে আপোনালোকে ধুনীয়াকৈ তিয়াই লব বেসনখিনিত ধুনীয়াকৈ তিয়াই লব আৰু খুব গোটেই সম্পূৰ্ণকৈ পাতটোত লগাব সম্পূৰ্ণকৈ পাতটোত লগালেহে আসলতে মুৰমুৰিয়া হৈ খাবলৈ খুব ধুনীয়া হয় আৰু তাৰ পিছত কেৰাহীত দি দিব আপোনালোকে চাগে ভাবিছে আজি এই ৰেচিপিটো এতিয়ালৈকে মই কোৱাই নাই আপোনালোকক কি বনাই খুৱাম বুলি এটো হৈছে শুকলতি বৰ খুব সহজ এটা ৰেচিপি হয় মই খাই খুব ভাল পাওঁ এনেকৈ মুৰমুৰিয়াকৈ ভাজি মেলি খাবলৈ খুব ভাল লাগে আপোনালোকক মই দেখাই যাম আপোনালোকে এতিয়া চাই যাওক এয়া শুকলতি বৰ আমাৰ ৰেডি এতিয়া আপোনালোকে খাবলেহে বাকি আৰু এতিয়া খাম কি মৰমৰীয়া এয়া মৰমৰীয়া শুকলতি বৰ খাম এতিয়া নিজে বনাই নিজে খাইছো মৰমৰীয়া বনাবাচোন আপোনালোকে বনাব পাৰে আৰু তাতে আপোনালোকে নৰসিংহ পাত বুলিলেও দিব পাৰে অন্য কিবা পাত দিও বুলিলেও যদি খোৱা তেনেকুৱা পাত আছে তেনেকুৱা দিও বুলিলেও দিব পাৰে খুব ধুনীয়া হয় খুব মৰমৰীয়া হয় খাও লাগি থাকে বহুত টেষ্টি লাগে আৰু আমাৰ এই ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ভিডিওটোৰ পৰা বাই বাই আজিলৈ ভিডিওটোৰ পৰা বিদায় মানিছো আকৌ পুনৰ এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পাম তো আজিলৈ বাই